নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভাল আৰু মোৰো বৰ্তমান ভালে। আৰু যিহে ৰ'দটো দিছে মানে বাহিৰৰ পৰা ওলাবই মন নাই, মানে ভিতৰৰ পৰা ওলাবই মন নোযোৱা হৈছে। আজি যে কথা বতৰা তাৰমানে কি যে ক'ম, গৰমতে একো মানে ওলাই নহা হৈছে মুখৰ পৰা। এনেকুৱা গৰম যে বাপৰে কি ক'ম আৰু এই গৰম গালতো আৰু ঘৰৰ কামবোৰ নাছেই আৰু কি ক'ম। আৰু এই পৃথিৱীখনত যে কেনেকুৱা মানুহ আছে, হয়নে নহয়? আজিকালি বহুত শাহুবোৰক দেখা পোৱা যায়, নিজৰ ছোৱালীবোৰ যে বহুত মানে সৰু হৈ থকা বুলিয়ে ভাবে, কিন্তু বোৱাৰীজনী বহুত মানে জনা বুজা বুলিয়ে ভাবে। এখন কাম কৰিব নোৱাৰিলে ডাইৰেক্ট আপোনালোকক ক'ব আৰু মানে কিছুমান বোৱাৰী চব শাহু তেনেকুৱা নহয় বাৰু, তেনেকুৱা কথা। আৰু ঘৰত কিছুমান কাম কৰিলে মানে নাজানিলে বা ঘৰত শিকি নাহিলে নেকি, এনেকুৱা মানে আৰু চব কথা কি বুলিনো ক'ম। ভৱিষ্যত জীৱনটোৰ কথা যে একো ভাবিবই নোৱাৰা হৈ গৈছে। কাৰণ আমাৰ ভৱিষ্যত যে মা দেউতাহঁতৰ ঘৰখন যে কিছুমান মানুহে হোটেল বুলিয়ে ভাবে, কাৰণ আমাকবোৰক যেন হোটেলতে মানে শিক্ষা দিবৰ কাৰণে শহুৰৰ ঘৰৰ পৰা ঘৰত থৈ দিছিলে আৰু শহুৰৰ ঘৰত অহাৰ পিছত আৰু এইটো কৰিব নোৱাৰিলে সেইটো কৰিব নোৱাৰে, খালি মা দেউতাকে ধৰা কথা, হয়নে নহয়? আৰু চবৰে নহয় বাৰু, মোৰো তেনেকুৱা নহয়, কিন্তু আজিকালি প্ৰায়ে দেখা পোৱা গৈছে তেনেকুৱাই প্ৰায়। যিহেতু মা দেউতাই যদি কিবা শিকোৱা নাই, মানে কিবা নাজানিলে খালি মা দেউতাৰ ওপৰতে দোষটো দিয়ে আৰু কি কৰিব, লাইফবোৰে তেনেকুৱা আমাৰ জীৱনৰ। আৰু এইপিনে দেখিছেনে ৰ'দটো ইমানে বেয়াকৈ ওলাইছে, মানে বাহিৰত ওলাবই মন যোৱা নাই। আৰু এইপিনে বকুল ফুলকেইটা যে ইমান মৰম লাগিছে দেখিছেনে, আৰু অকণি কি যে মৰম লাগিছে। আৰু এইপিনে ৰাতিৰ ভাতখিনি খাবৰ কাৰণে বহিলোঁ, আৰু আজি ইমান গৰমত ৰাতি ভাতখিনি মানে খাব মনে যোৱা নাছিলে, কিন্তু কি ভাবিলোঁ আৰু ৰাতি ভাতকেইটা নবনালে ল'ৰা ছোৱালী দুটাও যে ৰাতি ভোক লাগিব পাৰে, তাৰ কাৰণে অকণমান ফ্ৰিজত চিকেন আছিলে, তাৰে ফ্ৰাই বনাই দিলোঁ আৰু ভাত কেইটামান বনালোঁ, তেনেকেই খালোঁ। আৰু ইমান গৰমত মাটিতে বহি লৈছোঁ পকাতে, আৰু এইকেইদিন যে আমি একদম পকাতেই শুইছোঁ ৰাতিও, কাৰণ বিচনাখনো ইমানেই গৰম হৈ থাকে যে বিচনাত উঠিব ইচ্ছাই নাযায়। ফেনৰ হাৱাই যে একো কামেই নকৰা হৈছে। কেতিয়া যে আৰু বৰষুণ দিলে যে কওঁ আৰু ৰ'দ কেতিয়া দিব, ভগৱানৰো মহিমা যে বৰষুণ দিলে যে বৰষুণে দি থাকে, ৰ'দ দিলে যে ৰ'দেই দি থাকে, একো মানে ভৰসাই নোহোৱা হৈছে বতৰটোৰ। আৰু এইপিনে আৰু ৰাতি ভাত আপোনালোকে খালেনে? আৰু এইটো ভিডিঅ' আমাৰ যোৱাকালিৰে আছিলে, মই এডিট কৰা শেহত দিবই পৰা নাছিলোঁ, যিহেতু তেনেকুৱাকৈ ল'ৰা ছোৱালীৰ লগত এক্সাম আহি আছে, পঢ়াব লাগে। এতিয়া টিউশ্যন দিয়া নাই তেনেকৈ, আৰু মানে টাইমটো তেনেকৈ মিলাবই নোৱাৰোঁ, কিন্তু মনৰ ভিডিঅ' বনাই নিজে ভাল পাওঁ কাৰণে দুই এটা দি থাকোঁ। আৰু আপোনালোকে ভিডিঅ'বোৰ চাই কেনেকুৱা পায় কমেণ্টত জনাবচোন। আৰু ভালদৰে বাৰু মই তেনেকুৱা কথা ক'বও নাজানো, আৰু ইমান কথা কোৱা অভ্যাসো নাই, যেনেকৈ জানো তেনেকৈ বনাই দিওঁ। আপোনালোকে ভাল পায়নে?